Hello guys, welcome to my YouTube channel RK Vlogs. গণেশগুৰিত মোৰ এটা কাম আছে, গতিকে মোৰ TVS চেণ্টাৰখন লৈ মই এতিয়া গণেশগুৰি ফালে যাব ওলাইছো। এণ্টৰখন একচুয়ালি প্ৰায় বাইকৰ নিচিনাই বনাইছে, যেহেতু এটা কিল সুইচো দিয়া আছে। মানে চলাই এনেকুৱা লাগে যেন মই বাইক এখন চলাই আছো, খালি গিয়াৰটো নাই বাবে অলপ স্কুটিৰ ফিল হয়। একচুয়ালি মই শ্বৰুমত ৰেচ এডিশ্যনখন ল'ম বুলি কৈছিলোঁ, কিন্তু মোৰ কালাৰটো মানে পচন্দ নহ'ল, সেইটো কাৰণে এইখনকে লৈ। আজি মই এতিয়া যিটো ৰাস্তাৰে যাম সেইটো হৈছে মানে বেতকুচি হৈ মই দক্ষিণ গাঁও ফালেৰে যাম। এফালে একচুয়ালি নতুন ৰাস্তা বনাইছে আৰু লগতে দক্ষিণ গাঁৱৰ ওচৰত যিখন বশিষ্ঠৰ ফালেৰে নদীটো বৈ আহে, সেই নদীৰ কাষেৰে মানে এটা চাইকেল ট্ৰেক বনাইছে PWD। গতিকে আহক আমি সেই ৰাস্তাৰে যাওঁ। গতিকে চাইকেল ট্ৰেকখনো আপোনালোকৰ বাবে দেখাই যাম মই। যিবিলাকে মানে সেই জেগাটো আহি পোৱা নাই বা চিনি নাপায়, সিহঁতে চাব পাৰে। অলপ আগেৰে এটা গলি আছে, যিফালেৰে মানে শ্বৰ্টকাট মাৰি এইটো গলিটোৱে হৈছে দক্ষিণ গাঁও ফালে যোৱা গলি, কিন্তু মই এইফালেৰে নাযাওঁ। একচুৱেলি মই আপোনালোকক সেইফালেৰে ঘূৰাই পেলাই লৈ যাব বিচাৰিছোঁ, যিহেতু মানে য'ৰ পৰা মানে চাইকেল ট্ৰেকটো মানে ষ্টাৰ্ট হয়, তো মই সেইটো কাৰণে এই ৰাস্তাটোৱে আহিলোঁ। এইটো হৈছে বেতকুচি। এতিয়া আমি ৰাইট চাইডেৰে যাম। অলপ আগলৈ গৈ এটা মানে ব্ৰিজখন নাপাওঁতেই তাৰ ৰাইট চাইডতে গলি এটা আছে, এইটোৱে হৈছে এইটো গলি। এইখিনি আচলতে সম্পূৰ্ণ হোৱা নাই, এইখিনিৰ পৰা আপোনাৰ ষ্টাৰ্ট হয় চাইকেল ট্ৰেক। বৰ্তমান সম্পূৰ্ণ হোৱা নাই, কিছু কিছু অংশ এতিয়াও বনাব বাকী আছে। একচুৱেলি হৈ গ'ল হয়, কিন্তু লকডাউনৰ বাবে যিহেতু কাম কৰিব পৰা নাই। এতিয়া চাওক, এয়া লেবাৰবোৰে ৰং কৰি আছে, যিহেতু লকডাউন বৰ্তমান খুলিছে। আগতে এইখিনি ঠাই একচুৱেলি বহুত বোকা হৈছিলে বৰষুণৰ ছিজনত, আহিব নোৱাৰা ঠাই। এইটোৱে হৈছে নদী, যিখন বশিষ্ঠ মন্দিৰৰ ফালেৰে আহে, আৰু এইখনেই ব্ৰহ্মপুত্ৰত গৈ পেলাই পৰেগৈ ভৰলু নদী হৈ। চাওক কিমান ধুনীয়া, আকাশখন ধুনীয়া ফৰকাল হৈ আছে। এইখিনি একচুৱেলি বেতকুচি আৰু দক্ষিণ গাঁৱৰ মাজত পৰে। এইটো ৰাস্তা গৈ গৈ আপোনাৰ ভেটাপাৰা দলং বুলি কয়, সেইখিনিত কানেক্ট হ'ব, যিটো ৰাস্তা আপুনি হাতীগাঁও হৈ গণেশগুৰি যাব পাৰে। আপোনালোকে ইয়াতে আহিব পাৰে, চাইকেল ষ্ট্ৰীট মানে প্ৰথমবাৰৰ বাবে গুৱাহাটীত। গতিকে আপুনি গধূলি বা মৰ্ণিং ৱাকৰ বাবেও আহিব পাৰে। ইয়াতে ধুনীয়া এটা প্লেচ, চাই লওক, সুন্দৰ দৃশ্য। বলক এতিয়া অলপ আগলৈকে আগবাঢ়ি যাওঁ। খুবেই মানে ধুনীয়া বনাইছে চাইকেল ট্ৰেকখন, আপোনালোকে স্ক্ৰীণত চাব পাৰে। গুৱাহাটী মহানগৰীখন সুন্দৰ কৰি তোলাৰ ই এক ভাল পদক্ষেপ বুলি মই ভাবোঁ। আৰু এইটো কোন মন্ত্ৰী বা বিধায়কে বনাইছে সেইটো বাৰু মই নাজানো, কিন্তু যিখিনি কাম কৰিছে সেইটো প্ৰশংসনীয় বুলি ক'ব পাৰি। একচুৱেলি মোৰ মানে ঘৰৰ নিচেই ওচৰত, কিন্তু তথাপিও মই আহোঁ কৈ এই ঠাইখিনিত আহিব পৰা নাছিলোঁ, সময় মিলা নাছিলে। একচুৱেলি মই অফিচলৈ যোনফালেৰে যাওঁ সেইটো একচুৱেলি বেলেগ ৰাস্তা হয়, এইফালেৰে নোসোমাওঁ মই, যাৰ বাবে আহিব পৰা নাছিলোঁ। আৰু যিদিনাখন মানে প্ৰথম দিনাখন মই আহিছিলোঁ এইফালে, সেইদিনাখন একচুৱেলি মোৰ লগত কেমেৰা লৈ অহা নাছিলোঁ, আৰু আহি মোৰ খুবেই ভাল লাগিছিলে। ইয়াতে বহুত টাইম মই কটাইছিলোঁ। আজি ভাবিলোঁ যিহেতু মই গণেশগুৰিলৈ গৈ আছোঁ কামটোৰ বাবে, সেইবাবে ভাবিলোঁ এইফালেৰে বেতকুচি হৈ আপোনালোকক চাইকেল ট্ৰেকখন দেখাই লৈ যাওঁ। আৰু দক্ষিণ গাঁও ফালেৰে নতুন ৰাস্তা বনাইছে। আগতে একচুৱেলি বেয়া আছিলে ৰাস্তাবোৰ, দক্ষিণ গাঁৱৰ ৰাস্তা বহুতেই জানে যোনে এইফালেৰে আহে। গতিকে এতিয়া চাওক, এইখন ব্ৰিজখন আগতে কাঠৰ দলং আছিলে, এতিয়া খুবেই ধুনীয়া কৰি দিছে। এইবোৰ ৰাস্তাত মই আগতে সৰু থাকোঁতে
চাইকেল চলোৱা কৰিছিলোঁ। চাইকেল চলাই মই এইফালে ঘূৰি ফুৰিছিলোঁ লগৰবিলাকৰ লগত। চাওক কিমান বহল ৰাস্তা বনাই দিছে এতিয়া। ফ্ৰেণ্ডছ, যিদিনা মই এণ্ট্ৰখন মানে লৈছিলোঁ নতুনকৈ, তাৰ পিছদিনাখন যেতিয়া মানে গম পালোঁ যে যেতিয়া মই এক্সেলাৰেট কৰোঁ তেতিয়া মানে যিটো স্পীডোমিটাৰ বুলি কয় সেইটো মানে কেৰকৈ এটা চাউণ্ড উঠে ভাইব্ৰেশ্যনৰ কাৰণে। তো গতিকে মই শ্ব'ৰুমত মানে ইনফৰ্ম কৰিলোঁ যে এনেকুৱা হয়। তো সিহঁতে ক'লে যে আমি ছাৰ্ভিচিঙত ঠিক কৰি দিম। কিন্তু মানে কি হয়, নতুন গাড়ী এখনত যদি তেনেকৈ এটা চাউণ্ড ওলায় তেতিয়া মানে মনত এটা ভাল নালাগে আৰু দুখ লাগে। ফ্ৰেণ্ডছ, মই গণেশগুৰিৰ পৰা আহিলোঁ। যিহেতু গণেশগুৰিত যিটো মোৰ কাম আছিলে সেইটো একচুৱেলি মোৰ হৈ গ'ল আৰু দেখাবলগীয়া তেনেকৈ বিশেষ নাছিলে। তো গতিকে মই এইখিনি ভিডিঅ'ত দেখুওৱা নাই। মই একচুৱেলি যাওঁতে যিটো ৰাস্তাৰে গৈছিলোঁ, আহোঁতে কিন্তু মই সেইটো ৰাস্তাৰে অহা নাই। মই ভিডিঅ'ত প্ৰথমতে যে কৈছিলোঁ যে মই এইটো ৰাস্তাৰে এটা শ্বৰ্টকাট মাৰিব পাৰে বুলি, সেই ৰাস্তাটোৰে মই এতিয়া আহিছোঁ। কাৰণ যাওঁতে মই আপোনালোকক দেখুওৱাৰ বাবে মই সেইটো ৰাস্তাৰে গৈছিলোঁ, আহোঁতে মই সেই শ্বৰ্টকাট ৰাস্তাটোৰে আহিলোঁ। এইটোৱে আছিলে গলিটো। মই আপোনালোকক কৈছিলোঁ যাওঁতে যে এইটো গলিটো হয় যিটো মানে আপুনি শ্বৰ্টকাট হয় দক্ষিণ গাঁও ওলাব পাৰে। গতিকে ফ্ৰেণ্ডছ, ঘৰৰ ফালে গৈ আছোঁ এতিয়া আৰু ঘৰ পামেই আৰু। চাইকেল ট্ৰেকখন দেখি মোৰ এনেকুৱা লাগিছে যে মই চাইকেল এখন লওঁ আৰু লৈ পিনে মই সদায় ৰাতিপুৱা ইয়াতে ট্ৰেকত মানে চাইকেল চলাবলৈ আহোঁ। এতিয়া চাওঁ, চাইকেল ল'বৰটো মন আছে, কিন্তু বিশেষ চাইকেল ল'লেও এতিয়া পৰি থাকিব। যিহেতু আজিকালিনো ক'ত মানুহে চাইকেল চলায়, বেছি সময়তো চাইকেল চলাব নাপাওঁৱেই বা অফিচ যাবলগীয়া হয়। যিদিনাখন অফ পাওঁ সেইদিনাখন ব্লগ বনাওঁ। তো গতিকে চাওঁ কি হয়। যদি মই চাইকেল লওঁ আপোনালোকৰ বাবেতো ভিডিঅ'টো বনামেই। মই এতিয়া ঘৰ আহি পালোঁ। গতিকে গাইজ, যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।